Hello everyone, স্বাগতম জনাইছো মোৰ অন্য এটা ভিডিঅ'লৈ। যেহেতু সৰস্বতী পূজা আৰু বিয়াৰ বতৰ, সেইকাৰণে আজি মই আপোনালোকলৈ লৈ আহিছোঁ এটা চিম্পল এণ্ড ইজি মেকআপ লুক। আপোনালোকক মই আজি এই মেকআপ লুকটো ষ্টেপ বাই ষ্টেপ দেখুৱাম। শেষলৈকে ভিডিঅ'টো চাই থাকিব। প্ৰথমতে মই লগাই লৈছোঁ এইটো ফক্সটেলৰ এটা চিৰাম। তাৰপিছতে মই ইউজ কৰিছোঁ ফক্সটেলৰ এইটো মইশ্চাৰাইজাৰ। আপোনালোকে যিকোনো মেকআপ কৰাৰ আগতে মইশ্চাৰাইজাৰ নহ'লে চিৰাম ব্যৱহাৰ কৰিবই। ইয়াৰ পিছতে মই এইটো লগাইছোঁ মেবিলিনৰ প্ৰাইমাৰ। প্ৰাইমাৰে আপোনাৰ মেকআপৰ বেছটো ধুনীয়া কৰি ৰখাত সহায় কৰে। ইয়াৰ পিছতে মই এইটো ইউজ কৰিছোঁ কলাৰবাৰৰ এটা কনচিলাৰ। আপোনালোকৰ যদি ডাৰ্ক চাৰ্কলছ আছে বা ডাৰ্ক স্পটছ আছে তাত আপোনালোকে এইটো ইউজ কৰিব পাৰে এনেদৰে। আৰু সৰু এটা মেকআপ ব্লেণ্ডৰ সহায়ত মই কনচিলাৰখিনি এনেদৰে ব্লেণ্ড কৰিছোঁ। আই মেকআপটো একেবাৰে মিনিমেল ৰাখিবৰ কাৰণে মই এইটো একদম লাইট শ্বেড এটা ইউজ কৰিছোঁ। তাৰপাছতে অলপ গোল্ডেন শ্বিমাৰী কালাৰ এটা মোৰ হাতেৰে এনেকৈ ওপৰত মিলাই দিছোঁ। ইয়াৰ পাছতে মই লগাই লৈছোঁ অলপমান আইলাইনাৰ। আইলাইনাৰ ৰখাত যে মই একেবাৰে এক্সপাৰ্ট নহয়। দেন মই ব্যৱহাৰ কৰিছোঁ মেবিলিনৰ এইটো মাস্কাৰা আৰু আইব্ৰ' প্লেট দি অলপমান মোৰ ব্ৰ'জকেইডালো ছেটিং কৰি লৈছোঁ। ইয়াৰ পিছতে মই কনচিলাৰ পেলেট দি পেলাই মই মোৰ আইব্ৰ'খিনি হাইলাইট হৈ থাকিবৰ কাৰণে এনেকৈ আইব্ৰ' ক্ৰিজটোত আৰু ওপৰত কনচিলাৰ লগাই লৈছোঁ আৰু সেই সৰু ব্লেণ্ডাৰটো দি পেলাই ব্লেণ্ড কৰি লৈছোঁ। তাৰপাছত কণ্ট'ৰ পেলেটৰ কালাৰ কাৰেক্টৰটো মই ইউজ কৰিছোঁ। আপোনালোকে এইটো ডাৰ্ক চাৰ্কল, পিম্পল, ডাৰ্ক স্পট আদি হাইড কৰিবলৈ ইউজ কৰিব পাৰে। মই জাষ্ট ফেচটোত এটা অৰেঞ্জি টোন আনিবৰ কাৰণে এইটো ইউজ কৰিছোঁ। ইয়াৰ লগতে মই ইউজ কৰিছোঁ মেবিলিনৰ এইটো ছুপাৰ ষ্টে ফাউণ্ডেশ্যন। আপোনাক যদি এইটোৰ লিংক লাগে তেতিয়াহ'লে মই কমেণ্ট বক্সত দি দিম। তাৰপাছত ব্লেণ্ডাৰৰ সহায়ত এনেকৈ মই ফাউণ্ডেশ্যনটো ছেট কৰি লৈছোঁ। আপোনালোকে সদায় ফাউণ্ডেশ্যন মুখত ইউজ কৰাৰ লগতে ডিঙিটো ইউজ কৰিবলৈ নাপাহৰিব, কাৰণ ডিঙি আৰু মুখ বেলেগ বেলেগ হৈ থাকিলে মেকআপ লুকটো বহুতেই বেয়া দেখায়। ইয়াৰ পিছতে আপোনালোকে লুজ পাউডাৰো ইউজ কৰি ল'ব পাৰে, কিন্তু মই ঠাণ্ডা দিন কাৰণে লুজ পাউডাৰটো ইউজ কৰা নাই। ইয়াৰ পাছতে মই অলপ লগাই লৈছোঁ ব্লাছ। ব্লাছৰ পিছতে মই অলপ ইউজ কৰিছোঁ হাইলাইটাৰ। পিছে মোৰ হাইলাইটাৰ প্লেটটো ভাগি গ'ল। এয়া এইফালে ওলাই অলমষ্ট ৰেডিয়ে হৈ গৈছোঁ। এইফালে মই লিপষ্টিকৰ শ্বেডটো ডিচাইড কৰিছোঁ। মই যিহেতু ৰেডতকৈ বেছি নিউড কালাৰ প্ৰিফাৰ কৰোঁ, সেইকাৰণে মই নিউড কালাৰ লগাইছোঁ। আপোনালোকে ৰেড বা অন্য বেলেগ ধৰণৰ কালাৰ লগাব পাৰে। এইফালে সৰুকৈ ফুট এটাও লগাই ল'লোঁ আৰু মেকআপটো ছেট কৰি ৰাখিবলৈ এইটো কলাৰবাৰৰ ফিক্স এণ্ড গ্ল' ছেটিং স্প্ৰেটো মই ব্যৱহাৰ কৰি লৈছোঁ। এইফালে মই অলমষ্ট ৰেডি হৈ গৈছোঁ। এতিয়া জুৱেলাৰী পিন্ধি ল'ম। হেয়াৰ ষ্টাইলটো আপোনালোকে নিজৰ হিচাপত ৰাখিব পাৰে। মই এনেই ভিডিঅ'ৰ কাৰণে এবাৰ মিলি আৰু এবাৰ খোপা বান্ধি এনেই দেখাই দিলোঁ। আপোনালোকে এই চিম্পল লুকটো কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আজিলৈ ইমানেই। লগ পাম মোৰ অন্য এটা ভিডিঅ'ত। বাই, ষ্টে বিউটিফুল।